নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপাংকৰ আৰু ভাবিছোঁ আজি আপোনালোকক অলপ হহুৱাম বুলি ভাবিছোঁ। তো কথাটো এনেকুৱা ধৰণৰ, আপোনালোকে হাঁহে নাহাঁহে নাজানো, কাৰণ মই যিমান হহুৱাবলৈ চেষ্টা কৰিলেও মোৰ মুখখনত অলপ চিৰিয়াছ হৈ যাওঁ। মই কেতিয়াবা প্ৰেক্টিছ কৰোঁ যে কেতিয়াবা নিজে চাওঁ, তো মই বেছি অকণমান চিৰিয়াছ টাইপ লাগি যায়। যিমান ফূৰ্তি কথা ক'লেও মুখখনত আহি যায় মোৰ চিৰিয়াছনেছটো। তো সেয়াই, মোৰ মুখত হয়তো মেটচ নকৰিব পাৰে জমনি কথাটো। তো এইটো মোৰ লগতে ঘটা হয়। তো সৰুতে ক্লাছ 3-4ত এছে লিখিব দিয়ে ন, আপোনালোকে হয়তো জানে। তৃণভোজী আৰু মাংসভোজী এনেকৈ জীৱ জন্তুৰ ওপৰত এছে লিখিব দিয়ে। তো মই এছে লিখিছিলোঁ কুকুৰৰ ওপৰত। তো এছেখন এনেকুৱা ধৰণৰ হৈছিলে, 3 নহ'লে 4তে দেই, 3তে ফ'ৰ। তো এছেখন এনেকুৱা আছিলে, মই কুকুৰৰ ওপৰত লিখিছিলোঁ। আৰু মই ইয়াত অকণমানো বনোৱা নাই, ঠিক আছে, একদম সঁচা কথা। যোনে নেকি এণ্টাৰটেইনমেণ্ট কৰিব জানে তেওঁলোকে অলপ বেছিয়ে ৰস সানি দিব পাৰে হয়তো, শুনিবলৈ সোৱাদ হ'বলৈ, শুৱলা হ'বলৈ। তো মই একো শুনিবলৈ শুৱলা হ'বলৈ কাৰণে একো ৰস পম ঢলা নাই, জাষ্ট নিজৰ লগত ঘটা কথাটোৱে কৈছোঁ। আৰু মেইন কথা ক'বলৈ গ'লে ছাৰজন, অসমীয়া ছাৰজন, নামটো কওঁনে নকওঁ জানো, ফণী ছাৰ বুলি কওঁ, ঠিক আছে, ইমানখিনিলৈকে গম পাই থৈ দিয়ক। অসমীয়া পঢ়াইছিলে আৰু ছাৰজন আমাৰ লগত খুব ফ্ৰী। আমাৰ মাকো খুব ভাল পায়, বাইদেউ হিচাপে নিজৰ বাই হিচাপে তো মোকো মৰমে কৰে। আৰু মই পঢ়াত ইমানো বেয়াও নাছিলোঁ আৰু ইমান বৰ টপ লেভেলৰো নাছিলোঁ, মাজতে। আৰু লাইনটোৱে কৈছোঁ, আৰু যে সৰুতে কি আৰু 2 লাইনমান, খুব বেছি 10 লাইনমানত 10 লাইনমানতে লিখিব দিয়ে নহয় জানো। তো মই লিখিলোঁ 10 লাইনমানে লিখিলোঁ বাৰু, 10-12 এনেকুৱা কিবা কিবি লিখিলোঁ। মই কি লিখিলোঁ ধুনীয়াকৈ লিখিলোঁ, মাৰ্কছো পাইছোঁ হয়তো। তাতে কিছুমান কুকুৰ মাংসভোজী প্ৰাণী নহয়নে। তাৰপাছত কুকুৰৰ চকু 2টা থাকে, এনেকুৱাহে হয় আৰু সৰুতে এছেবোৰ। তাৰপাছত কুকুৰৰ নেজ এডাল থাকে, তাৰপাছত কুকুৰৰ ঠেং 4খন থাকে নহয়নে। মই কি লিখিলোঁ সিমানখিনিলৈকে অ'কে, ঠিক আছিলে। কিছুমান বনৰীয়া কুকুৰ নাথাকে জানো। মই কি লিখিলোঁ শুনক, এইটো এই লাইনটো মন দি শুনিব, এইটো বেছি ইণ্টাৰেষ্টিং। কিছুমান বনৰীয়া কুকুৰটো জেগাত বনৰী কুকুৰ থাকে লিখি দিলোঁ নহয়। মোৰ এতিয়াও হাঁহি মই বোলো আপোনালোককো জনাই দিওঁ, মোৰ এতিয়াও মনত পৰিলে হাঁহি উঠে। মাজে মাজে মোৰ সেই কথাটো মনত পৰিয়ে থাকে, আৰু সেই কথাটো মনত পৰিলে ছাৰলৈ মনত পৰে লগে লগে। আৰু মোক ছাৰে বহি চাই আছিলে, আৰু এক্সামৰ বহি চাই আছিলে। তো মোক ফোন কৰিলে, ঐ গাধ বোলে, তই কি লিখিলি বোলে এক্সামত। মোৰ মনত পৰা নাই। আৰু সৰুতে আৰু থাকি যায় ন, কিছুমান চিৰিয়াছ ল'ৰাও আছে বাৰু, অকল মই বেলেগক দুখিব গ'লে নহ'ব, সেইটো হয়তো মোৰ গাতে ভুল আছিলে। আৰু সৰু এটা ভুল, বনৰীয়াটোৰ জেগাত বনৰী গম পাইছে, আৰু অন্তস্থ তাত আকাৰটো থাকি গ'ল। কি হ'ল, বনৰী হৈ থাকিলে, অন্তস্থ তাত আকাৰটো থাকি গ'ল। তো কিছুমান বনৰী কুকুৰ থাকে বুলি লিখি থৈ আহিলোঁ নহয়। সেই কথাটো মনত পৰিলে মই এতিয়াও হাঁহো, কৈছোঁ নহয়। মই ঘৰতে থাকোঁ ন, তো মাক বেছি পোৱা হয়, মনত পৰিলে হাঁহি উঠে। এতিয়াও হাঁহি হাঁহি পাগল হওঁ। আৰু ঘপককৈ মনত পৰি গ'ল আজি, বোলো আপোনালোকক শ্বেয়াৰ কৰোঁ। আৰু ছাৰে ডাইৰেক্ট ফোন কৰে আৰু কিবা হ'লে আমাৰ ঘৰলৈ। তো মায়ো হাঁহিছে, ময়ো হাঁহিছোঁ। সেইখিনিত গালি দিয়াতকৈ বেছি হাঁহি উঠিছে সেইখিনি সময়ত। কিছুমান বনৰী কুকুৰ থাকে লিখি আহিলোঁ। আৰু গতিকে আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে, কোনোবাক মই এইটো কোৱা নাই যে মোৰ নিচিনা বনৰী কুকুৰ লিখিবলৈ বুলি, মই খালি মোৰ লগত ঘটা ঘটনাটোহে শ্বেয়াৰ কৰিছোঁ। গতিকে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবোৰক মোৰ দৰে দখা নকৰিব। তো সেয়াই মোৰ লগত ঘটনাটো আপোনালোকৰ মাজতো এনেকুৱা ধৰণৰ কিছুমান জমনি আছে নেকি বাৰু? যদিহে জমনি আছে, আৰু মোৰ বিশ্বাস আপোনালোকৰ সৰুকালত সকলোৰে কিবা নহয় কিবা এটা জমনি থাকিবই। তো যদি আপোনালোকে জনাব বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিয়ক। আৰু যিহেতু আজি বতৰটো ডাৱৰীয়া, অলপ হাঁহো, অলপ এণ্টাৰটেইনমেণ্ট হওঁ সকলোৱে।
নে কি কয়? তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই। আৰু ফটাফট কমেণ্ট কৰক। আজিলৈ আহিছোঁ দেই, বাই।